Hello everyone, welcome to my YouTube channel Dimpy's Dishes. Dimpy's Dishes or another recipe video le apnalok সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই যেতিয়াও দিল্লীলৈ যাওঁ তালে গলে মই এটা ডিশ একেবাৰে নুখুৱাকে নাহো আৰু হেতু হৈছে মটৰ কুলচা। মোৰ বিৰাটেই ফেভাৰিট হয়, সঁচাকে বিৰাট ভাল লাগে খাই পেলাই। আৰু তাত খাই অহাৰ পিছত মই কেইবাবাৰো ঘৰত আহি সেই ৰেচিপিটো বনাবলৈ ট্ৰাই কৰিছো। যদিও 100% তাত ঠেলাৱালা বিলাকে বনোৱা নিচিনা নহয়, তথাপিতো কিন্তু ঘৰতে সহজতে বনাই খাব পাৰি। আৰু মটৰটো বনোৱাটো ইজি হয়, বহুত বেছি টান নহয়। অকণমান চাট বনোৱা নিচিনাকে মটৰটো বনাই খাই বিৰাট টেষ্টি লাগে কুলচাৰ লগত। আৰু তেহেঁতি যিটো ঠেলাত লৈ ঘূৰি ফুৰে সেই কুলচাটো খাই বেছি ভাল লাগে। এটা পেকেটতো পায়, সেইটো ব্ৰেড কুলচা বুলি কয়। সেই ব্ৰেড কুলচাটো ইমান ভাল নালাগে, যিমান ঠেলাত বনোৱা একদম গৰমে গৰমে যিটো কুলচা বনাই দিয়ে সেইটো খাই বিৰাট ভাল লাগে। আৰু আজি আমাৰ ডিনাৰত আছে মটৰ কুলচা। আৰু মই যিহেতু কি আজি ৰেচিপি ডিশটো বনামেই, সেয়ে ভাবিলো মই ৰেচিপিটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। মই যেনেকৈ জানো, মই যেনেকৈ বনাওঁ তাকে অকণমান আপোনালোকো দেখুৱাওঁ বুলি ভাবিলো। যদি কোনোবাই গৈ পাইছে, তাত খাইছে, খাই বিৰাট ভাল পায় আৰু কিন্তু ঘৰত বনোৱা নাই, এনেকৈ বনাই খাই চাব পাৰে। আৰু যিসকলে খোৱা নাই আজিলৈকে, এনেকৈ সহজতে বনাই ঘৰত খাই চাব পাৰে। মই একেবাৰে ইজি ৱেতে দেখুৱাম, খাবলৈ বিৰাট ভাল লাগে, বেয়া নালাগে। তো ভাবিছো আজি সেই ৰেচিপিটোকে, মটৰ কুলচাৰ ৰেচিপিটো আজি আপোনালোকৰ লগত দেখুৱাওঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, বলক যাওঁ ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। আৰু কিন্তু তাৰ আগতে পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্লিজ মোক ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একদম নাপাহৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ সকলোবোৰ ভিডিঅ'ৰ লগত আপোনালোক নটিফাই হৈ থাকে। তেনেহ'লে আহক বলকচোন চাওঁ মই কেনেকৈনো মটৰ কুলচাৰ ৰেচিপিটো বনাওঁ। কুলচাটো বনাবৰ বাবে মই লৈছোঁ এই কাপটোৰ জোখেৰে 3 কাপ ময়দা। সৰু চাহ খোৱা কাপৰ জোখেৰে 3 কাপ লৈছোঁ। মোৰ নিজৰ ঘৰৰ মেম্বাৰ হিচাপে মই 2জন মানুহৰ কাৰণেই বনাইছোঁ, আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে। তাত মই এয়া এড কৰিলোঁ চেনি। চেনিটো বহুত ইম্পৰ্টেণ্ট, এইটো এড কৰিবই। এয়া মই দিলোঁ সৰু চামুচেৰে পূৰা 1 চামুচ চেনি। এয়া মই দিলোঁ আন্দাজমতে নিমখ, নিজৰ জোখমতে নিমখটো দিব। আৰু এয়া মই লৈছোঁ বেকিং পাউডাৰ। বেকিং পাউডাৰ পূৰা ভৰ্তিকৈ 1 চামুচ দিয়া নাই, মন কৰিছে চাগে। সৰু চামুচখনেৰে মই আধা চামুচ দিছোঁ বুলি ক'ব পাৰি, আধা চামুচ বেকিং মই দিছোঁ। এইখিনি ভালকৈ মিলাই ল'লোঁ। এতিয়া আমাক লাগিব দৈ। এয়া মই দৈ লৈছোঁ। দৈ নিজৰ আন্দাজমতেই দিছোঁ মই, 4-5 চামুচমান মই দৈ এনেধৰণে এড কৰি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিহলি হৈ যোৱাৰ পাছত এতিয়া আমি ইয়াত দিম অকণমান ৰিফাইন তেল। অলপ ৰিফাইন তেল দিছোঁ, এইখিনি ভালকৈ সানি ল'ম। ভালকৈ গোটেইখিনি মিহল খাই যোৱাৰ পাছত এতিয়া আমি এইখিনি অকণমান গাখীৰ লৈ পেলাই অলপ অলপকৈ এইখিনি পূৰা ভালকৈ এটা আটাৰ ডো বনোৱা নিচিনাকৈ এটা ছফ্ট ডো বনাই ল'ব লাগিব। যেনেকৈ আমি আটা মঠোঁ ঠিক তেনেকৈ গোটেই গাখীৰখিনি একেচাতে দি নিদিব, অকণমান দি পেলাই মঠি ল'ব। গাখীৰৰ সলনি আপোনালোকে পানীও ল'ব পাৰে, কোনো কথা নাই। এতিয়া মঠি হোৱাৰ পাছত অকণমান তেল, মোৰ সৰহকৈ পৰি গ'ল, অকণমান তেল সানি গোটেই ছাইডত ভালকৈ লগাই ল'ব আৰু ভালকৈ এইখিনি মঠি দিব, যাতে এইখিনি ড্ৰাই হৈ নাযায়। সেইকাৰণে অকণমান ওপৰত তেলৰ প্ৰভাৱটো থাকিব লাগে। এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল। ডোটো ৰেডি হোৱাৰ পাছত এতিয়া চাওক, মই এখন কটন কাপোৰ লৈছোঁ, যিখন মই তিয়াই পেলাই ভালকৈ চেপি পানীটো উলিয়াই লৈছোঁ। আৰু সেই তিতা কাপোৰখনেদি মই ডোটো ঢাকি থৈ দিম। এনে কৰিলে আমাৰ ডোটো ড্ৰাই হৈ নাযায় আৰু ধুনীয়াকৈ ভালকৈ আমাৰ ফুলি আহিব। এতিয়া আহিছোঁ মটৰখিনিলৈ। এয়া মটৰ চাওক, মই বগা মটৰ লৈছোঁ। মটৰখিনি মই ভালকৈ 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপাছত মই কুকাৰত অলপমান পানী দি পেলাই এইখিনি মই হুইচেল মাৰি লৈছোঁ। আৰু যিখিনি ডো আমি বনাই থৈছোঁ সেইখিনি কাপোৰেৰে ঢকাৰ পাছত 1 ঘণ্টামানৰ কাৰণে ৰেষ্টত থাকিবলৈ দিব।
এয়া আমাৰ এতিয়া চক মটৰখিনি সিজি হৈ গ'ল মই কেইবাটামান হুইচেল মাৰিলোঁ ভালকৈ চাব একেবাৰে গলি যাবলৈও নিদিব আৰু টান টানো হৈ থাকিব নালাগে মিডিয়াম ধুনীয়াকৈ যাতে সিজি গৈছে মটৰটো সেইখিনি চাইজতে ৰাখিলেই হ'ল সেইটো ষ্টেজলৈকে এয়া ৰখাৰ পাছত এতিয়া আমি বনাই লওঁ মটৰখিনি তাত মই দিলোঁ নিমখ আমি যেনেকৈ পিঁয়াজ চিয়াজ দি পেলাই মটৰৰ ঘুগনি বনাওঁ তেনেকৈ এইটো নবনাই অলপ চাট বনোৱা নিচিনাকৈ বনাই মই ইয়াত পিঁয়াজ এড কৰিছোঁ এয়া মই এড কৰিলোঁ চাট মছলা এয়া মই এড কৰিছোঁ আমচুৰ পাউডাৰটো ইয়াত এড কৰে কিন্তু যদি আপোনালোকৰ ওচৰত আমচুৰ পাউডাৰ নাই তেনেহ'লে আপোনালোকে নেমু চেপি দিব পাৰে নিজৰ টেষ্ট অনুসৰি দিব বহুত বেছি চাট মছলা বহুত বেছি আমচুৰ পাউডাৰ হ'লেও বেয়া লাগিব এয়া ধনিয়া পাউডাৰ এয়া ধনিয়া দিছোঁ আৰু মই ইয়াত জলকীয়াও এড কৰিলোঁ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু অকণমান কালাৰৰ কাৰণে মই ইয়াত এড কৰিম অলপমান কাশ্মীৰী মিৰ্চ পাউডাৰ টেষ্ট কৰি চালে গমেই পাব কি লাগে কি নালাগে সেই হিচাপত পিছত আপোনালোকে নিজৰ জোখমতে এড কৰি ল'ব পাৰিব মোৰ অকণমান আমচুৰ পাউডাৰটো কম হোৱা যেন লাগিছিলে মই পিছত অকণমান আৰু আমচুৰ পাউডাৰ এড কৰিলোঁ নাথাকিলে আপোনালোকে নেমু চেপি ল'ব পাৰে এয়া চাওক মই পিছত আৰু অকণমান আমচুৰ পাউডাৰ এড কৰিলোঁ এনেকুৱা ধৰণৰ পেকেটত পায় আমচুৰ পাউডাৰ এয়া মই ভালকৈ মিক্স কৰি ল'লোঁ আৰু আমাৰ মটৰ কুলচাৰ মটৰটো ৰেডি হৈ গ'ল তেনেই সহজ নহয়নে বাৰু এইখিনি মই এতিয়া ছাইড কৰি থৈ দিছোঁ এতিয়া আমি বনাই ল'ম কুলচাটো এয়া প্ৰায় 1 ঘণ্টাৰ পিছত মই মোৰ ডৌটো উলিয়াই লৈছোঁ ধুনীয়া ছফ্ট হৈ আছে আৰু অকণমান আগতকৈ ফুলি গ'ল আৰু সেই ফুলাখিনি আমি ভালকৈ পাঞ্চ কৰি পেলাই এয়াৰটো ৰিলিজ কৰি ল'ম এতিয়া অকণমান ওপৰত ময়দা ডাষ্ট কৰি ল'ব ময়দা ডাষ্ট কৰি ভালকৈ সানি ল'ব যাতে আমাৰ বেলোতে সুবিধা হয় বহুত বেছিও ইউজ নকৰিব ময়দা নিজৰ বেলাৰ সুবিধা মতে অলপ লগাই ল'ব এতিয়া মই এটা বনাই লৈছোঁ পেৰা এতিয়া চব মই অকণমান ধনিয়া কুটি লৈছোঁ আৰু এটা বাটিত অলপ পানী লৈ লৈছোঁ এতিয়া মই বেলি গৈছোঁ কুলচাটো বহুত বেছি পাতলাও নকৰিব বহুত বেছি শকতকৈও নাৰাখিব মিডিয়াম চাইজত নিজৰ শ্বেপ অনুযায়ী দীঘলকৈও বেলিব পাৰে গোলকৈও বেলিব পাৰে এয়া মোৰ কুলচাটো বেলা হৈ গ'ল এতিয়া মই অকণমান পানী ওপৰৰ চাইডে সানি লৈছোঁ সানি লোৱাৰ পাছত ইয়াত মই এড কৰি দিছোঁ অকণমান ধনিয়াৰ জেগাত আপোনালোকে কলঞ্জি মানে কালজিৰা সেইটো এড কৰিব পাৰে দেখিবলৈ অকণমান ধুনীয়া হয় বা প্লেইনকৈও খাব পাৰে কোনো কথা নাই এতিয়া মই ধনিয়াখিনি দিয়াৰ পিছত বেলনা মাৰিডালে লাহেকৈ অকণমান প্ৰেছ কৰি দিলোঁ তাৰপিছত বেক চাইডেও মই পানী লগাই লৈছোঁ এতিয়া এখন টেৱা মই গৰম কৰিছোঁ পুৰা বেছি গৰম হ'বলৈ দিয়া নাই মিডিয়াম গৰম হৈ আছে সেই মিডিয়াম গৰম হৈ থাকোঁতেই মই এইখন এনেকৈ দি দিলোঁ লাহেকৈ দিয়াৰ পাছত মই অলপ পানী লৈছোঁ পানীখিনি মই এই কুলচাটোৰ চাইডে অলপ পানী ছটিয়াই দিছোঁ দেখিছে চাগে আপোনালোকে কুলচাটোৰ পানীৰ চাইডে ছটিওৱাৰ পিছত পানীখিনি ছটিওৱাৰ পিছত মই এইখিনি ঢাক মাৰি দিম এনে কৰিলে এটা ভিতৰত লেয়াৰ এটা ভাপ বহে আৰু সেই ভাপটোত ধুনীয়াকৈ কুলচাটো সিজে এয়া চব অলপ ধুনীয়াকৈ লাহে লাহে ফুলি আহিছে এতিয়া মই এইখন লুটিয়াই দিম এয়া মই লুটিয়াই দিলোঁ আমাৰ ধুনীয়া এটা কালাৰ আহিছে আকৌ তেনেকৈ ঠিক তেনেধৰণে চাইডে পানী দিছোঁ পানীখিনি দিয়েই মই লগে লগে ঢাক মাৰি দিছোঁ আকৌ তেনেকৈ তল চাইডটো অলপমান ব্ৰাউন কালাৰ হৈ পেলাই ধুনীয়াকৈ সিজি আহিব ঢাক মাৰি পেলাই খুব বেছি 1 মিনিটমান ৰাখিলেই হ'ল মন কৰি থাকিব এয়া চাওক আৰু মই জুইটো মিডিয়ামত ৰাখিছোঁ হাই কৰি দিয়া নাই মিডিয়াম ফ্লেমত এইটো সেকিব এয়া ধুনীয়া এটা কালাৰ আহিছে এতিয়া মই লগাই দিছোঁ ওপৰত বাটাৰ লগাই পেলাইও মই এবাৰ ইলুটি কৰি পেলাই সেকি ল'ম এইখন দুইটা সাইডে ইলুটি কৰি হেকি লোৱাৰ পাছত আপোনালোকে বেক সাইডেও বাটাৰ লগাব পাৰে কোনো কথা নাই বিৰাট ধুনীয়া হৈছে কুলচাটো ধুনীয়াকৈ ফুলি আহিছে আৰু ভিতৰটো পুৰা কোমল হৈছে এইখন মোৰ এখন কুলচা ৰেডি মই ঠিক একেটা প্ৰসেছতে মই আৰু এখন আপোনালোকক বনাই দেখুৱাইছো চাই থাকিব ইয়া পানী খানি ললো ওপৰত ধনিয়া দিলো আৰু বেলনা মাৰিডাল লাহেকৈ সাৱধানে প্ৰেছ কৰিব
এয়া বোথ সাইডে পানী লগোৱাৰ পাছত মই আকৌ লাহেকৈ টেৱাত কুলচাখন দি দিছোঁ। সাইডত পানী ছটিয়াই লৈছোঁ। পানী ছটিয়াই ঢাক মাৰি দিছোঁ যাতে আমাক তলৰ পৰা ভাপটো ধুনীয়াকৈ সিজি আহে। এয়া চাওক ফুলি ফুলি আহিছে, অলপ মন কৰিছে চাগে। বিৰাট সফ্ট হয় খাবলৈ আৰু সঁচাকৈ বিৰাট কোমল হৈছিলে। খালি বেলুতেই শকতকৈ বেলি নিদিব, কাৰণ ই পিছত ফুলি আহে অলপ, আৰু একেবাৰে পাতলাকৈও নেবেলিব। এয়া মই আকৌ পানী দিলোঁ, আকৌ ঢাক মাৰি থৈ দিছোঁ। এয়া মোৰ বোথ চাইডে সেকি হৈ গৈছে। এতিয়া মই আকৌ বাটাৰ লগাম আৰু এবাৰ ভালকৈ সেকি ল'ম। মই এইখনত বোথ চাইড বাটাৰ লগাইছোঁ। এয়া চাওক বিৰাট ধুনীয়া হৈছে কুলচাখন, ধুনীয়াকৈ ছফ্ট হৈছে, ফুলিছে, ফ্লাফি হৈছে বহুত, খাবলৈ বিৰাট ভাল লাগে। আৰু মই এনেধৰণে মটৰখিনি গাৰ্নিছ কৰিছোঁ অকণমান ধনিয়া আৰু নেমুৰ লগত লৈ পেলাই, এখন গৰম গৰম বাটাৰ লগাই থোৱা কুলচা দি পেলাই মই ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। কেতিয়াবা আপোনালোকৰ যদি আমনি লাগে সদায় ধৰণে ৰুটি ঘুগনি খাই, তেনেহ'লে কেতিয়াবা এনেকৈ বনাই খাই চাব পাৰে। বিৰাট ভাল লাগে মটৰ কুলচা এই ৰেচিপিটো। মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব আৰু কেনে লাগিলে মোক জনাবলৈ নাপাহৰিব। এয়া মই কেইদিনমান আগত বনাইছিলোঁ, ধনিয়াৰ জেগাত মই কালজিৰা ইউজ কৰিছিলোঁ। ভিডিঅ'টোৰ পৰা যোৱাৰ আগতে মোক ছাবস্ক্ৰাইব কৰি থৈ যাব। আকৌ লগ পাম আন এটা ৰেচিপিৰ সৈতে।